হয় বন্ধুসকল, সুপ্ৰভাত। ভালে আছেনে সকলো? নিশ্চয় ভালে আছে চাগে। আজি যিহেতু 14 জানুৱাৰী, আজি উৰুকা, কাইলৈ ভোগালী বিহু। গতিকে আজি আমি ৰাতিলৈ ভোজ খাম, যিহেতু ভোগৰ আনন্দ ল'ম। গতিকে আমাৰ ঘৰৰ চোতালত ইতিমধ্যে মাছ আহি পাইছেহি। ব'লক আপোনালোকক এতিয়া মাছখিনি দেখাওঁ। উৰুকা কালিলৈ বিহু, ঘৰৰ চোতাল আহি পালেহি ডাঙৰ ডাঙৰ বাহু। এয়া মাছ দেখিছে, 4 কেজি মাছ অলৰেডি কটা হ'ল। ইয়াৰ পিছত হয় বন্ধুসকল, যিহেতু মই কৈছিলোঁৱেই ভোগৰ ভোগালী, গতিকে আমাৰ আয়োজন হৈ গৈছে সকলোখিনি। গতিকে এতিয়া আমাৰ চৰুৰ জুই ধৰা হৈছে ইতিমধ্যে। এয়া দেখিছে আপোনালোকে, চৰুৰ জুই আৰম্ভ কৰিছে। ইয়াৰ পিছত কি কি হয় মই দেখাই যাম বাৰু, বনোৱা কি কি হয় সেইখিনি গোটেইখিনি আপোনালোকক দেখাই যাম। মাছৰ মাথা মুড়ি ঘণ্টাৰ কাৰণে তৈয়াৰ কৰা হৈছে। এয়া আমাৰ মাছৰ জোল বনি আছে, মাছ বনি আছে, ইয়াত জোল হ'ব। তাৰপিছত এয়া আমাৰ চব্জি হৈ আছে, মিক্স ভেজিটেবল এতিয়া ৰেডি হৈ আছে। তাৰপিছত এয়া চালাডৰ কাৰণে ভণ্টিয়ে ৰেডি কৰি আছে। মুখখনো দেখাই দিওঁ। এয়া খুৰীহঁত, আমাৰ মা, মেইন ৰান্ধনি দুগৰাকী দেখাই দিছোঁ। এয়া হাঁহৰ মাংস আপোনালোকে দেখিছে, মেৰিনেট কৰি লোৱা হ'ল ইয়াক আগতে। পিঁয়াজ, নহৰু, আদা, হালধি দি সানি ৰখা হ'ল 15-20 মিনিট সময়। এতিয়া কেৰাহীত দিছে। খাই কিন্তু মজা লাগিব দেই। আপোনালোকৰ নিশ্চয় চাগে মুখত জিভাত লোভৰ পানী আহি গৈছে ইতিমধ্যে। এয়া মাংস আমাৰ হৈ গ'ল। এতিয়া মই টেষ্ট কৰিম। 2 পিচ মাংস আৰু আলু এপিচ লৈ মই টেষ্ট কৰিম। কেনেকুৱা হয় আপোনালোকক নকওঁ, খালি ভালেই হ'ব লাগে। এয়া চব্জি, এয়া চাটনি, এয়া মুড়ি ঘণ্টা ন, এয়া মুড়ি ঘণ্টা, এয়া মাছৰ কাৰী, এয়া দালি, এয়া কাঠ আলু, এখন কলপাত, নেমু আৰু জলকীয়া, আৰু এইটো ৱাটাৰ। এনেদৰেই আমি ভোজ ভাত খাই ৰং ৰহইচ কৰি উৰুকা নিশাটি মিলিজুলি পাৰ কৰিলোঁ। যিহেতু কাইলৈ মাঘ বিহু, সকলোলৈকে মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।